Hey guys, good morning. কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৰে ভালে আছে আৰু ৰুহিও ভালে আছে। স্বাগতম জনালোঁ আজি এটা নতুন ব্লগলৈ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু আমাৰ চেনেলত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওক, লিপষ্টিক লগাই আছে ৰুহিয়ে। এতিয়া বাজে প্ৰায় 11টামান। তো 11টাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। গা পা ধোৱা হৈ গৈছে, এতিয়া মানে অকণমান খেলিব গাড়ীত উঠিলে। চাওঁ এতিয়া গৈ আছে বাহিৰত অকণমান খেলিব, তাৰপিছত ভাত খুৱাম। যেমন চেংড়ি এমন লাগে এমন গাড়ি ঘুরে গাড়ি অ্যাক্সিডেন্ট কে ऐसा अपने क्या आईना सही से डिस्टर्ब वाली के बारे। कौन है ये लोग? कहां से आते हैं? बांदर निचिना কৰি থাকে গোটেই দিনটো। पापा को दीजिए पापा तो रानी कौन रानी हाय कत हाय को हेलो तो हेलो हाय को हाय को बाह मोबाइल অমুকৰ নহয় ক হাই ক। এয়া চাওক ৰুহিৰ ভাত আৰু আলুৰ চব্জি এতিয়া খোৱা। এতিয়া আবেলি হ'ল, এতিয়া অকণমান বাহিৰত খেলিব। তো চাওক আপোনালোকে গাইজ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত ৰুহিক আপোনালোকৰ আশীৰ্বাদৰ বহুত প্ৰয়োজন আছে। ৰুহিক আপোনালোকে নিজৰ সন্তান বুলি ভাবি অকণমান মৰমৰে ছাপোৰ্ট কৰিব আৰু এইটোৱে আশা কৰিব। জানমণি কিছু ক না কং মোর নাম যে নমস্কার মোর নাম জানমণি অধিকারী। তুই কোন ক্লাসত পড়িস ক? 5 আছে 5 পড়িস ক 5 আছে 5 আর রানী কোনটা রানী? সা রানী কোনটা? এইজনী রানী নেকি? রানী নহয় দে, ৰুহি নহয় দে গুডি।
চ' গাইজ ভিডিঅ'টো মই ইয়াতে শেষ কৰিম আজি। তো থেংক ইউ, বাই।